তই পাম এৰি দিম বুলি কৈ কিয় পাম এৰিছ চাইকেল হা তই কিয় পাম এৰি দিব লাগে কিয় পাম এৰি দিব হা কিয় পাম এৰি দিব কিয় লাগিছ হা কি মাৰিছিলি কিয় ৰাখ এতিয়া আমাৰ কোনো টেনশ্যন নাই আৰু দূৰৰ পৰাও আনিব নালাগে ইটা আৰু আমাৰ ওচৰে পাজৰে হৈ গ'ল ইটা ভাটা দেখিছে SEB ইটা ভাটা আপোনালোকে SEB ইটা ভাটাটো ইমান ধুনীয়াকৈ বনাই তুলিছে আৰু দেখিছে ইটা আনিছে চিমেণ্ট মান আনিছে যিহেতু এই ইটা ভাটাটো সেইটো বনাব লাগিব আৰু এইটো কিমান ওখ দেখিছে আৰু আমাৰ ইয়াত যিহেতু ইটা ভাটা নাছিলে অকণ স্পীডা এইফালে তই চাইকেলখন নষ্ট কৰিবি নেকি চলাব নাজানো চাইকেল চলাব আহিছে আৰু এয়া দেখিছে বঢ়িয়াকৈ বনাইছে SEB ইটা ভাটা আৰু যিহেতু আমাৰ ওচৰত নাছিলে আৰু এই ইটা ভাটাটো বনোৱাৰ কাৰণে বহুতেই ভাল লাগিছে আৰু বহুত আমি বেলেগৰ পৰা আনো ইটা যিহেতু এতিয়া ওচৰতে ইটা ভাটাটো হৈছে ইয়াৰ পৰা লৈ যাব কাৰণে সুবিধা হ'ব বহুতখিনি কাম আছে এতিয়াও দৰ্জা আছে নেকি আছে আচোন ক'ত দৰ্জা দেখা পালি ক'ত দৰ্জা দৰ্জা জানো এফালে মানুহ যাব পাৰে জানো হা কৈ ইটা পুৰিব এইকেইটা ওলাই দিব এইটো উঠি যাব পাৰিবি না হা আৰু তলৰ চাইডটো আছেই এইটো হেৰিটো বনাব ন ক মানে বনাইছে হিন্দী কয় নিউ দিল্লী নতুন দিল্লী আৰু ইয়াত দেখিছে ইটা আনিছে আৰু এইফালে বালি আছে গিটি আনিছে আৰু এইফালে মেচিনটো আনিছে আৰু এইফালে আমাৰ নামটো কি আছিল ন কি আছিল নামটো হা অনুৰাগ ডেকা ক'ত আহিলি হা ইয়াত আহিছ ইটা ভাটা চাব আহিছ ঐ টিকিলা ক'ত আহিছ হা ঐ ইয়াতে আহিছোন আৰু ইহঁত কেইটা আহিছে ন আৰু ইয়াত উঠিব পাৰিবি না হা 500 টকা দিম উঠিব পাৰিলে লগত দিম উঠিবা যদি পাও মই 500 টকা লগতে দি দিম উঠি যাব লাগিব যদি উঠিবা পাও 500 টকা ইটেই মই দি দিম এইফালে তই পাৰিবি না এইফালে এলগে তই পাৰিবি না এইফালে 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 আহোন SEB ইটা ভাটাটো যদি উঠিব পাও মই 500 টকা লগত দি দিম নামটো কি তোমালোকৰ নাম কেইটা কি হা হয় ইয়াতে ন কিহত পঢ়ি আছা আৰু ইয়াত ধুনীয়াকৈ মেচিন আনিছে যিহেতু এই ইটা ভাটাটো বনাব লাগিব আৰু ইয়াতে মছলা চছলা গোলা হয় ন আৰু গিটি আনিছে ইটা আনিছে যিটো নেকি ইটা ভাটা সেই নামৰ ইটা আনিছে আৰু ইটাটোৰ নাম হৈছে SEB আৰু এই কিমান ওখ হ'ব এইটো চাই লওকচোন আৰু যিহেতু মোবাইলৰ কেমেৰাত এইফালে ওপৰফালে দেখুৱাই দিয়ে দেখিছে কিমান ওখ এটা ইটা ভাটা হা ইটাটো ভাল নহয় নেকি ন আৰু মৰিগাঁও জিলাৰ গেৰুৱা অন্তৰ্গত তাপতলাৰ ৰৌমাৰী গাঁৱত এটা ধুনীয়াকৈ বনাইছে SEB ইটা ভাটা আৰু পাম এৰি দিম বুলি কৈ কিয় পাম এৰিছ চাইকেল হা তই কিয় পাম এৰি দিব লাগে কিয় পাম এৰি দিব লাগে হা কিয় পাম এৰি দিব লাগে কিয় পাম এৰি দিব লাগে কি যা হেই
চাইকেলখন কিয় পেলাই থাকিছে এফালে দেখিছে এয়া হৈছে ইটা SEB ইটা আৰু ইমান ধুনীয়া এটা মজবুত ইটা আপোনালোকক যদি লাগা হয় এই SEB ইটা আপোনালোকে আহিব মৰিগাঁও গেৰুৱা অন্তৰ্গত থাপতলা ৰৌমাৰী গাঁৱতে নিৰ্মাণ কৰিছে এইটো ইটা ভাটা আপোনালোকে আহিব ইয়াৰ পৰা লৈ যাব এটা মজবুত ইটা SEB ইটা লৈ যাব পাৰে আপোনালোকে আৰু বেলেগত বিচাৰিব নালাগে আপোনালোকে SEB ইটা বহুত মজবুত এতিয়া আহিব নালাগে যিহেতু বৰ্তমান বনাইছে ওপৰফালে দেখুৱাই দিয়া আৰু ইমান ওখ এটা কি বুলি ক'ব লাগিব ইটা ভাটা এয়া বঢ়িয়াকৈ এফালে বেছি দূৰত থাকিলে মাতটো ভালকৈ নুশুনে এয়া হৈছে গিটি যিহেতু তৈয়াৰ কৰি আছে ইটা ভাটা বনাই আছে যিহেতু আৰু এইফালে বালি আছে আৰু ইটা দেখিছে আৰু এইকেইটা ঘৰ দেখিছে আৰু এইকেইটা ঘৰতে মানুহে থকা হয় যিহেতু কিয় লাগিছ হা কি মাৰিছিলি কিয় লাগ লাগ 500 টকা দিম দে লাগ লাগ দেখিছে লাগ দিল্লীৰ পৰা আহি এই ইটা ভাটাটো বনাইছে SEB এই ইটা ভাটাটো বহুত দূৰৰ পৰা আহিছে যিহেতু লোকসকলে বহুত কষ্ট কৰি আৰু বহুত এটা ভাল কাম কৰিছে SEB ইটা ভাটাটো বনাই আৰু ইহঁতকেইটা আছে মোৰ লগত আহিছে টিকিলা আৰু এইফালে সুমন আছে আৰু জনুকা আছে